যোৱাকালি ফাংচন অকণমান আছিলে পশ্চিম ধেমাজিত চাব গৈছিলোঁ। কেনেকুৱা ফূৰ্তি কৰিলোঁ ফাইল দিছোঁ। মানুহ পগলা হৈ গৈছে, আমাক চাই আছে মানুহে। গায়ক নাচে নে আমাক চাইছে। চাব গৈছিলোঁ আৰু কেনেকুৱা দিছোঁ গোটেই বাগৰি চোলা কাপোৰ গোটেই বোকা একেবাৰে হেৰিয়লৈকে তিতি গ'ল। বোকা সোমাই একেবাৰে তালৈকে তিতি গ'ল আৰু এতিয়া মাত চাত ফাটি আছে। কেনেকুৱা চিঞৰিলোঁ কালি। ভিডিঅ'টো চা এতিয়া তোমালোকে দেখিছা ইমান ধুনু ধুনু ছোৱালী নহয় বাৰু। গেট বহুত গেট আছে এখন দেই, ভিডিঅ'টো উপভোগ কৰা আৰু দেই। মোৰ লগত আছে নেবাৰ চাই দিয়া, হাই বুলি কৈ দিয়া। এইটো ষ্টেজটো দুদিনীয়া অধিৱেশনৰ কেতিয়া আহিব? সোনকালে উঠিব লাগে। এই বাইদেউ ৰাস্তাটো দি দিয়া সোমাই যাওক হ'ব ইতিমা দি দিব। ये क्या है? আচুৰ্যদা আহি আছে এখনত। ওলালে চাবি আৰু দেই, ওলালে চাবি আৰু দেই। এই মঞ্চত সকলোৰে মৰমৰ আচুৰ্য বৰপাত্ৰ আৰু আমি লগে লগে আচুৰ্য বৰপাত্ৰক এখনি ফুলাম গামোচাৰে আমাৰ এই অধিৱেশনলৈ অহাৰ কাৰণে, আমাক সাহস দিয়াৰ কাৰণে আচুৰ্য বৰপাত্ৰক এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জনাবলৈ পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ বিদায় সভাপতি তুতুমণি চামুৱাক আমি অনুৰোধ জনাইছোঁ। আচুৰ্যক এখনি ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছে, তেখেতক মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। আৰু আচুৰ্য নিজৰ অনুষ্ঠান আৰু এই প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব বিচাৰিছে এই প্ৰধানমন্ত্ৰীৰ সম্পাদক। হেল্ল', কি খবৰ আপোনালোকৰ? প্ৰথমে কওঁ যে কল্যাণক বহুত বহুত ধন্যবাদ মোৰ বন্ধু ইমান এটা সুন্দৰ অনুষ্ঠান মতাৰ বাবে। আৰু পশ্চিম আঞ্চলিক ছাত্ৰ সন্থাৰ পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ দিল্লীৰ অধিৱেশনৰ সমূহ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ। আৰু নতুন সমিতিৰ সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ মোৰ তৰফৰ পৰা। আৰু সদৌ ছাত্ৰ সন্থাসমূহ বিষয়ববীয়া ধেমাজি জিলা ছাত্ৰ সন্থা মন্দিৰ সোমাই আছে। কি গাব লাগিব প্ৰথমত? চিঞৰটো কোৱা হ'লে নহ'ব, প্ৰথমবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। মই গুণগুণাই চাওঁ, শুনিছেনে এবাৰ চাই লওঁ।
লাগে মইনা শিৱৰ পৰা লগত গাব লাগিব হয় নাই লাগে মইনা ৱাটাৰফল ইটো নাই ভাবি কোনো লাভ নাই গাব পাৰিব নাই লগত পাৰিব Sophia পাৰিব নাই আজিকালি গাঁৱত কিন্তু আজিকালি দলি মেৰত এনে দেখো গোটেই চহৰলৈ গ'ল বুলি শুনিছো পিছে যি হ'ল হ'ল দলি মেৰৰ ল'ৰাবোৰ যি হ'ল হ'ল ইয়াত থকা ল'ৰাকেইটা তুমি লগা অতীতো ভাবে তুমি লগা অতীতো ধেমালি তুমি লগা তুমি লগা অতীতো ধেমালি
নিদিবি মনে 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 হাতে কোন ছিল
ভিডিঅ'টো ইমানতে ধ্বংস কৰিলোঁ এতিয়া ঘৰলৈ যাব লাষ্ট কাইলৈ ৰাতিপুৱা কিবা কিবি ক'বলগীয়া আছে যদি আৰু কিছুমান ভাল ভাল ভিডিঅ' ক্লিপ লৈছিলোঁ, কিছুমান অসুবিধাৰ কাৰণে এতিয়া দেখাব পৰা নাই। নেক্সট আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ।